তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আকৌ এবাৰ। আজি আমি যাম ধিঙৰ যি পেপাৰ মিল আছে, মানে মোৰ ঘৰো ধিঙতে আছে। তো পেপাৰ মিল মানে বহুত দিনে এতিয়া বন্ধই হৈ আছে বাৰু লকডাউনৰ কাৰণে। এতিয়া আমি যাম, তাত কোন আছে বা কি কথা অলপ আমি জানিব পাৰিম। এয়া মোৰ লগত আছে অনুপম দা, তাৰপিছত কালি ভিডিঅ'টো সতি আছিলে মোৰ দাদা, মোৰ দাদা। তো আমি বেছি ইমান কথা কোৱা নাথাকোঁ, মানে এতিয়া আমি যাব লাগে, সন্ধিয়াও হৈ আহিছে। গৈ পেলাই আমি খালি ভিডিঅ'টো কৰি অলপমান দেখুৱাব পাৰিম। তো মই যিমানখিনি পাওঁ দেখুৱাব বিচাৰিছোঁ। এতিয়া পেপাৰ মিল বুলি নহয়, এতিয়া হৈছে উদ্যোগিক পাম, ধিং, নগাঁও, অসম। তো ব'লক আমি ভিতৰলৈ অলপমান যাবলৈ চেষ্টা কৰোঁ। ৱাও কি মজা! পাই গ'লোহি ফাইনেলি, একে ভিতৰ সোমাই গ'লোঁ। এইটো বহুত দিনীয়া হয়। তো মানে মই এই প্ৰজন্মৰ মানে নতুনকৈ মই এইবাৰ প্ৰথম আহিছোঁ। পেপাৰ মিল বুলি নহয়, এতিয়া হৈছে তোমাৰ উদ্যোগিক পাম। তো ব'লক ভিডিঅ' চাওক আগলৈকে। তো আমি যাওঁ, ব'লক গৈ থাকোঁ। এতিয়া আমি উদ্যোগিক পামলৈ, যি ধিঙত বিখ্যাত হৈ পৰিছে এতিয়া আমাৰ এই বৰ্তমান, কিন্তু কৰোণাৰ কাৰণে বন্ধ হৈ আছে এই উদ্যোগিক পামটো। ব'লক এতিয়া আমি আৰু আগলৈ চাওঁ। এইটো এটা কাহানী আছে, আপোনালোকে এইটো এটা দেখিব পাইছে।
লেটেৰী পাৰৰ কথা কৈছিলোঁ। এইখন ইয়াৰ পৰা সেইটো চাইডে গৈছে, সেইটো চাইডে গৈছে লেটেৰী পাৰখন। মই যে অলপ আগত আপোনাৰ সেইপিনে দেখুৱাইছিলোঁ। চাওক, চৰকাৰৰ সুবিধা মতে কিন্তু বহুত ভাল কাম কৰি দিছে। এয়া চাওক কি ধুনীয়াকৈ পাৰ বান্ধি দিছে। মানে মই অনুভৱ কৰিছোঁ যে আমাৰো ঢিঙত এনেকুৱা আছে ভালকল। এতিয়া আমাৰ অনুপম দা দৌৰিলে, তো আমিও অকণ দৌৰিব চেষ্টা কৰোঁ। তো এনেকৈ অলপ দৌৰিছোঁ, বহুত দিন দৌৰাও নাই, গৈ থাকোঁ উদ্যোগিক পাম্পৰ মাজে মাজে আমি অলপ নোৱাৰিছোঁ আৰু বহুত দিন দৌৰা নাইতো, মানে সেই লাগি গৈছে গৈ। তো এয়া আৰু আমাৰ ঢিঙৰ বিখ্যাত এখন উদ্যোগিক পাম্প। তো আমাৰতো এতিয়া আমাৰ অনুপম দাটো এতিয়া দৌৰিলে, মই আৰু দৌৰিব নোৱাৰোঁ, একদম মানে কিবা হৈ আহিছোঁ। আমাৰ দাদা বোলে দৌৰিব, তো দৌৰা অকণ চেষ্টা কৰোঁ বাৰু, চেষ্টা মই নোৱাৰিছোঁ। কৃষ্ণ। এয়াই আৰু আমাৰ যি উদ্যোগিক পাম্প বৰ্তমান বন্ধ হৈ আছে। তেওঁ মানে ভিতৰলৈ সোমাই আহি পেলাই মোৰ ছেকেণ্ড ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ অলপ আমাৰ ঢিঙত। এয়া তো বন্ধুসকল, মানে মোৰ ভিডিঅ'টো ভাল লাগিছে নে বেয়া লাগিছেতো মই নকওঁ, সেইটো আপোনালোকে বিচাৰ কৰিব। অনুপম দা এতিয়া দৌৰিলে এপাক, সেইখিনি পাবগৈ এতিয়া মাজৰ। অনুপম দাই আৰু কিবা এটা বিশেষ মই কথা এটা সুধিম অনুপম দাক। যিসকলে মানে এই উদ্যোগটোৰ বিষয়ে জানে, মই তেওঁলোকক অকণমান ময়ো জানিম, আপোনালোককো অলপ জনাব পাৰিম যে এই উদ্যোগটোত যিবিলাক নিবনুৱা যুৱক যুৱতী আছে, যুৱতী নহয় যুৱক যিবিলাক আছে নিবনুৱা, তেওঁলোকেও ইয়াত স্থায়ীভাৱে কাম কৰাৰ এটা চৰকাৰে বান্ধি দিছিলে। কিন্তু এতিয়া কৰোণাৰ কাৰণেতো কোনো একো কোম্পানী বা কিবাকিবি একো হোৱা নাই। তো আৰু অলপ ভিডিঅ' আছিলে, কিন্তু মই দেখুৱাব নোৱাৰিলোঁ কাৰণ বেছি দীঘল হৈ যাবগৈ, সেইটো কাৰণে নেদেখুৱালোঁ। তো আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু অলপ আছে ভিডিঅ'টো চাওক, সেইখিনিও। অনুপম দা অলপ কথা মানে কিবা আলোচনা কৰিব, তাৰপিছত আমি যাম ঘৰলৈ। এইটো এটা আছিলে আপোনাৰ এসময়ত কাৰখানা আছিলে, মানে কাগজৰ, কিন্তু এতিয়া বেলেগ পৰিস্থিতি, মানে নতুন প্ৰজন্মৰ কাৰণে ভাল আৰু মানে আমাৰ কাৰণে। তো এয়া আমাৰ অনুপম দা ৰখিলে গৈ, অনুপম দাও ভাগৰ লাগি গ'ল গৈ। বলক যাওঁ ঘৰলৈ। তো এইটো দেখিছে মোৰ বেক চাইডে আপোনালোকে দেখিব পাইছে, এইটো মানে পেপাৰ মিল বনোৱা আছিলে, কিন্তু এতিয়া বন্ধ হৈ গ'ল। তো ইয়াৰ বিষয়ে মই অলপ অনুপম দাক সুধিম, যদি জানে ক'ব। তো বলক এতিয়া ঘৰলৈ আগবাঢ়োঁ। ফাইনেলি আৰু এতিয়া ঘৰলৈ ওলালোঁ যাবলৈ। অনুপম দা আমাক গেটলৈ পঠিয়াই দিলে, তেওঁ দৌৰি আহিব। তো ভাল লাগিলে, মোৰো ভাল লাগিলে। যদি আপোনালোকেও ভাল লাগে মোক লাইকটো কৰিব, শ্বেয়াৰ কৰি দিব, অকণ কমেণ্ট চমেণ্ট কৰি দিব। আৰু ইমানো নকওঁ আৰু মই, কাৰণ ইমান এটা ডাঙৰ শিকোৱা মানে ডাঙৰ এটা ফেমাছ হোৱাগৈ নাই। তো মই ফেমাছ হোৱাগৈ নাই, গতিকে তেওঁ অলপ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ, ময়ো অলপ জানিবলৈ কৰিবলৈ।
এনেকৈ যদি মোৰ এইটো ছেকেণ্ড ভিডিঅ' হয় তো আগৰ ভিডিঅ'টো মানে মই পথাৰৰ দিছিলোঁ তো অকণ আমি গেটতে ৰখোঁ দেখিছে অনুভৱ দা একদম পূৰা দৌৰি দৌৰি আহি আছে আৰু কি কৰিব স্বাস্থ্যৰ কাৰণে ভাল আৰু একদম পূৰা শালিকা হৈ গ'ল আকৌ অনুপম দা বন্ধুসকল মই মনে মনে কৈছোঁ অকল আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ সন্ধিয়াও হৈ আহিছে অনুপম দাক মই এতিয়া এই উদ্যোগটোৰ বিষয়ে অলপমান জানি লওঁ আপোনালোকেও জানক ময়ো অলপ জানো যে উদ্যোগটো কিমান চনত হৈছিলে বা ঠিক সেইটো মই নাজানো এইটো যেতিয়া প্ৰফুল্ল মহন্ত যেতিয়া অসমৰ চিফ মিনিষ্টাৰ আছিলে চনটো ঠিক মই পাহৰিছোঁ আৰু এইটো দিগেন বৰা তেতিয়া অসমৰ এজন মন্ত্ৰী আছিলে ধিঙৰ তেখেত উদ্যোগিক মন্ত্ৰী আছিল বোধহয় মই ইমান পাহৰিছোঁ তেখেত যেতিয়া বিজেপি চৰকাৰৰ দিনত AGP চৰকাৰৰ দিনত এই পেপাৰ মিলটো স্থাপন কৰিছিলে মাননীয় শ্ৰীযুত দিগেন বৰাদেৱে তেখেত মৃত আৰু তেখেতৰ নেতৃত্বতে এই বিশাল পেপাৰ মিলটো গঢ় লৈ উঠিছিলে আৰু এই পেপাৰ মিলটো কি ফলত সেই তেতিয়াৰ পৰা বন্ধ হৈ ৰ'ল ইয়াৰ 80% কাম হৈছিলে 20% কাম বাকী ৰ'ল ৰোৱাৰ পিছতে বন্ধ হ'ল বন্ধ হোৱাৰ পৰা ঠিক আজি কমচে কম 15 বছৰ ধৰি এইটো এনেকেই পৰি আছে ইয়াত অজগৰৰ পৰা ধৰি শহাপহু বিভিন্ন বনৰীয়া পশু পক্ষী বাস হৈছিলে এইটো জংঘল ৰূপে পৰি আছিলে এতিয়া বৰ্তমান অসম চৰকাৰ বিজেপি চৰকাৰৰ নেতৃত্বত এইটো এটা উদ্যোগিক ফাৰ্মলৈ ৰূপান্তৰিত হৈছে পৰি থকা এটা সম্পদ অসমৰ বৃহৎ এটা ভূমি গতিকে আমি আদৰি লৈছোঁ আৰু মই ভাবোঁ এই উদ্যোগটো হোৱাৰ ফলত বহুত ধিংবাসী বহু নিবনুৱা যুৱক যুৱতী ইয়াত সংস্থাপন পাব সেইটো আশা কৰিছোঁ আৰু এতিয়া এনেকৈ উদ্যোগিক দিশলৈ আগবাঢ়িছে আৰু শুনাচোন মানে এই উদ্যোগটো যে আছে উদ্যোগটো মানে তোমাৰ এতিয়া সেইটো ছাইডতো নাছে হয় মানে সেইটো ছাইডে যে আছে মোৰ বেক ছাইডে চাব পাৰে এপিনেও আছে সেইটো ছাইডে কি আছিলে সেইটো ছাইডেও সেয়া উদ্যোগে আছিলে আচলতে ইয়াত যেতিয়া পেপাৰ মিলটো স্থাপন হৈছিলে তেতিয়া ইয়াত চাকৰি কৰা মানুহসকলৰ কাৰণে এইটো কোৱাৰ্টাৰ বনোৱা হৈছিলে এইখিনি আৰু মই মানে বিশেষ ইমান নাজানো সেইকাৰণে মই দাদাৰ পৰা অলপ জানিলোঁ সেয়া আৰু তো ভিডিঅ'টো সামৰিব লাগিব সন্ধিয়া হৈ আহিছে তো বাই বাই উদ্যোগিক ফাৰ্ম আহিলোঁ খোজকাঢ়ি তো এতিয়া যাওঁ ঘৰলৈ তো ব'লক ঘৰলৈ যাওঁ আৰু এটা মই তোমাক সোধোঁ যে আমাৰ ধিঙত এইটো বিখ্যাত এটা পাম্প হ'ব ন হয় ধিঙত ধিং বুলিয়ে নহয় সমগ্ৰ নগাঁও ডিষ্ট্ৰিক্টতে বিভিন্ন বা যদি মানুহ আহে এইটো চাব পাৰিবনে বাৰু সেই বিষয়ে মই সেইটো ক'ব নোৱাৰিম হয় তেওঁ মানে অলপ জানি ল'লোঁ উদ্যোগিক পাম্পটোৰ বিষয়ে আগতেতো পেপাৰ মিল বুলি আমি জানিছিলোঁ মই থকা মানে আজি মই গম পালোঁ মানে আহিলোঁ আহি পেলাই মই ইয়াত চাইছোঁ যে ইয়াত এটা উদ্যোগিক পাম্প আছে তাৰপিছত মই দাদাক মই সুধিলোঁ যে ব'লক আজি যাওঁ পেপাৰ মিল কৈছে এতিয়াতো এতিয়া পেপাৰ মিল নহয় এইটো উদ্যোগিক পাম্প হৈ গ'লগৈ তো তেনেকৈ আৰু তো এতিয়া মই ভিডিঅ'টো সামৰি দিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লগতে থকা বেল আইকনটো বজাই দিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব নাপাহৰিব ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে তো কৰিব আৰু কি কৰে আপোনালোকে